হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালে। আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পাব আপোনালোকে, কাৰণ ৰাতিপুৱাৰ পৰা বহুতে কাম কৰিলোঁ। কাম বন কৰি আজৰি হৈ এতিয়া বজাৰলৈ যাব ওলাইছোঁ, আৰু লগতে আজি ভতিজাটো বাৰ্থডে হয়। বাৰ্থডে বুলি অকণমান আয়োজন কৰা হৈছে, সেইবোৰ দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনাক। আৰু বজাৰৰ পৰা আহি কিনে পিঠা পনা বনাম, পিঠাগুড়ি খুন্দিম, লাৰু বনাম, সেইবোৰ দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক। কাৰণ আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকে, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে মই বজাৰৰ পৰা আহি পোৱাৰ পিছত আপোনালোকক দেখাম ভিডিঅ'টো। আৰু এতিয়া আমি আহি গ'লোঁ, আৰু মই এতিয়া বাৰ্থডেৰ কাৰণে মই চাকি বন্তিখিনি জ্বলাই লওঁ। জ্বলাই লৈ কিনে আপোনালোকক বাকীখিনি মই দেখাই থাকিম, আপোনাৰ ভিডিঅ'টো চাই থাকক। আৰু এতিয়া মই চাকি বন্তি জ্বলোৱা হৈ গ'ল, আৰু বাকীবোৰ দেখাবৰ কাৰণে চেষ্টা কৰিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এতিয়া বিহু পিঠা চিঠা বনিম, আৰু লগতে পিঠাগুড়ি খুন্দিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। অকণমান এইটো হৈছে আমাৰ মন্দিৰটো হয়, মন্দিৰ জ্বলাই আজৰি হ'লোঁ। আপোনালোকে আশীৰ্বাদ কৰিব দেই ল'ৰাটোক। মই এতিয়া বৰ্তমান চাকি বন্তি জ্বলা হৈ গ'ল, আৰু লগতে মই বাৰ্থডে বয়ক লৈ আছোঁ। এইটো হৈছে বাৰ্থডে বয়। হয় হে, কেমেৰা ফালে চাওক। হাই গ' হাই হাই, আশীৰ্বাদ কৰিব দেই আপোনালোকে। হা হাই হাই, ভিডিঅ' কৰি আছোঁ, ভিডিঅ'। এইটো হৈছে আমাৰ ঘৰ। দে মাংস গা ধুই দিছে আয়া। গা চা ধুই দিলোঁ। ইফালে চাহৰ যোগাৰ কৰি আছোঁ, মানুহক দি আছোঁ চাহটো, আৰু আপোনালোকে চাই দিয়ক ভিডিঅ'টো। এয়া হৈছে মানুহ আহিছে আমাৰ ঘৰত। ইফালে সেনেকৈ দি থাক, আৰু এই বুটটা কম কমকৈ বুট দিবি, শুনিছা? মানুহ বহুত যাব ন। ইফালে হৈছে প্ৰসাদ বিতৰণ হৈ আছে, প্ৰসাদ ভগাই আছে। এয়া হৈছে পায়স। আপোনালোকে কেনে পাই জনাব ভিডিঅ'টো। এয়া আছিল আমাৰ বাৰ্থডে, অকণমান কিবা কিবি এনেকৈ আৰু সৰু সুৰাকৈ পাতিছোঁ আপোনালোকে। আৰু ইফালে চাহৰ যোগাৰ কৰি আছোঁ, আৰু এইফালে চাহ বনাই আছোঁ, এইফালে আদা খুন্দি আছোঁ চাহত দিবৰ কাৰণে, আৰু এইফালে মই এইখিনি চাহ যোগাৰ কৰিছোঁ, আৰু লগতে পিঠা থাকিব, সেনেকৈ দিম আৰু মানুহকেইটা। এইটো হৈছে আমাৰ পাকঘৰটো, বহুত লেতেৰা হৈছে। আৰু এতিয়া মা মই পিঠাগুড়ি খুন্দি আছোঁ ঢেঁকীত। মা হাই ক। সেই মায়ে একো চকো নকয়, কচু ক ক এইবাৰ হ'ব দে ক। অঁ তই ধান বানি মৰা, ধান বানোতে বানোতে অকলতিতা ফটা গৰকাত মৰো, ফটা গৰকাত মৰো। ঢেঁকীটো গৈ বোলে দাঁতৰ বিয়ত মৰো, ঢেঁকী কাটাৰা এতিয়া তই ধান বানি মৰা। বঢ়িয়া হৈছে দেই গানটো। পোকেটো কয় বোলে ঐ মোক পাতি ধৰো, মোক পাতি ধৰো। তিনিবাৰী কয় বোলে ককৰ পিঠা হলো, ঢেঁকী কাটাৰা এতিয়া তই ধান বানি মৰা। আৰু এইফালে তিল ভাজি আছোঁ পিঠাৰ কাৰণে। ভাত গম নাপাওঁ নহয়, মোৰ তাত খোৱা নাই কিন্তু খাইছে নে কিবা। আৰু ইফালে পিঠা বনোৱা ব্যস্ত। বহুত ধুনীয়া হৈছে দেই পিঠা এইখন দেই, এইবিলাক এই ফুলবিলাক আৰু মায়ে এইফালে নাৰিকল ৰুকি আছে।
কোন নাই ভিডিঅ' কৰি আছোঁ ধুনীয়া কৈ আৰু ইফালে মই বনাই আছোঁ বিহু পিঠা বনাই আছোঁ এতিয়া পিছে বাহানা এটা কাঠৰ বাকচ আনি পেলাই দিলি অঁ বিয়া হাঁহি আছে নাই এদিগো দেখা দিছোঁ আৰু এতিয়া আমি নাৰিকলৰ লাৰুৰ কাৰণে নাৰিকলখিনি ভাজি আছোঁ তাৰপিছতে বিহুৰ লাৰু হৈ যাব লাহে লাহে আমি লাডু বনাই আছোঁ বিহুৰ কাৰণে বিহু লাডু আগতীয়াকৈ লাড়ু বনাই আছোঁ মোৰ লাড়ুকেইটা কমপ্লিট হৈ গ'ল